हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल लोकल ब्लॉगार धनो। सो गाइस मैं বিলাসীপাৰা গৈ আছো ৰাসমেলা চাবলে। তো মই যিমান দূৰ পাৰো আপোনালোকক দেখুৱাম। তো বলক এতিয়া। হে গাইস তো ফাইনালি আমি বিলাসীপাৰা আহি গলো ৰাসমেলা চাবলে। বাট সাডেনলি আহিলো যাৰ কাৰণে মই ভিডিওটো সাডেনলি ষ্টাৰ্ট কৰিলো। তো তাৰ কাৰণে এক্সট্ৰিমলি সৰি। সো মই যিমান দূৰ পাৰো যিমানখিনি পাৰো আপোনালোকক দেখুৱাই থাকিম আৰু বিলাসীপাৰা ৰাস মেলাখনত কি হয় কি নহয় আৰু কিমান ভিৰ হয় আপোনালোকক মই গোটেইখিনি দেখাম মই যিমানখিনি পাৰো আৰু। তো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। আৰু এইজন মোৰ বহুত ভাল বন্ধু মোৰ লগত আহিছে। তো আমি এনেকৈ পলম নকৰি কেনে ভিতৰলৈ সোমাই যাওঁ আৰু কি আছে কি নাই আপোনালোকক মই দেখুৱাম যিমানখিনি পাৰো আৰু। সো গাইজ দুটা লাইন দিছে, এটা অহা আৰু এটা যোৱা। তো মই বিলাসীপাৰা ৰাসমেলা চাব আজি ফাৰ্ষ্ট আহিছোঁ, প্ৰথমবাৰ নাজানো বাট বহুত এক্সাইটেড বিকজ বহুতবাৰ শুনিছোঁ, বহুতৰ মুখত শুনিছোঁ আৰু ইয়াত ফাংচন হ'ব বাদ দিয়া। তো মই বহুত শুনিছোঁ, বহুত মানে মানুহে কৈছে বহুত ডাঙৰ হয়, বহুত ভাল হয়, যাৰ কাৰণে বহুত এক্সাইট হৈ আছিলোঁ যাম বুলি। তো ফাইনেলি আজি আহিলোঁ আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই থাকিম। ৱাও মানুহ চোৱা গাইজ, বহুত ভিৰ লাগি আছে, বহুত বহুতে ইমান ভবাই নাছিলোঁ যিমান ইয়াত মানুহ দেখিছোঁ। ৱাও চাৰিওফালে মানুহ, বাপৰে মানুহ। বাট বহুত ভাল লাগিল আহি, কাৰণ ইমান মানুহ আৰু দোকান বহুত, ঢেৰ দোকান যি লাগে আপোনালোকক ল'ব পাৰে। একদম কম্বলৰ পৰা ঘৰৰ বস্তুৰ পৰা যি লাগে আৰু জেকেট বাগেৰা। আৰু এয়া মোৰ লগত ফ্ৰেণ্ডজন মোৰ ঘৰত ধৰি কেনে গৈ আছে বিকজ মই হেৰুৱাম বুলি ভাবিছোঁ চাগে। তো এয়া চোৱা টুপি, তাৰপিছত এয়া ফুল বহুত কিবাকিবি আছে আৰু বহুত দোকান। তো এনেকৈ চাই থাকক শেষলৈ, মই যিমানখিনি পাৰোঁ দেখুৱাই থাকিম। চ' গাইজ এইবোৰ পুতলা বহুত ধুনীয়াকৈ সজাই ৰাখিছে চোৱা, আৰু সেইটো মুভ কৰে, ভৰিখন লৰাই আছে, বহুত ধুনীয়া হয়। আৰু এয়া হৈছে জমদূত। বাবাৰে বহুত ভয় লাগিছে দেখি। এইটো বহুত ভাল লাগিছে, কৃষ্ণই মাখন চুৰ কৰি আছে, বহুতে কিউট লাগিছে। গাইজ এইজন হ'ল ৰাক্ষসনী, বাবাৰে আৰু মূৰটো ঘূৰাই থাকে চোৱা, মুভ কৰে আৰু বহুতে ভয় লাগিছে দেখি কেনে আৰু ভালো লাগিছে। গাইজ এইটো চোৱা কৃষ্ণ আৰু কৃষ্ণৰ মা, সিয়াক মাখন চুৰ কৰি খোৱাৰ কাৰণে পিটাই আছে। তো এতিয়া আমি যাওঁ ভিতৰলৈ। চব বলক এতিয়া আমি ভিতৰলৈ সোমাই গৈ থাকোঁ লাহে লাহে। আৰু এয়া চোৱা মূৰত পিন্ধি লৈছে আমাৰ দাদাজনে আৰু দোকানো দিছে। আৰু ইয়াতে ঢেৰ দোকান, কি দোকান চাবি আপোনালোকে, বহুত ধৰণৰ দোকান আছে আৰু বহুত ভাল লাগিছে। আৰু ভিৰো বহুত হৈ আছে, তামাম ভিৰ। আৰু সেয়া হৈছে ফুলৰ দোকান। এয়া বহুত ধুনীয়া ফুল আছে বাৰু, মই চাইছোঁ আগতেও। আৰু এয়া বহুত বেলেগ দোকান আছে আৰু মানুহ চোৱা গাইজ, বহুত। চ' গাইজ এতিয়া আমি অলপমান ৰ'ল খাই আছোঁ, যাৰ কাৰণে এখন চেলফি উঠিলোঁ বাৰু। তো এনেকৈ ভিডিঅ'টো শেষলৈ চাই থাকক আৰু বেছি সময় নকৰোঁ। তো কি হয় চাই থাকক। তো গাইজ ইয়াতে ফায়াৰ পান বিক্ৰী কৰি আছে। তো ময়ো এখন খাম বুলি ভাবিছোঁ বিকজ মই কেতিয়াও খোৱা নাই, আজি খাই চাম কেনেকুৱা হয়, চাম আৰু ট্ৰাই কৰি। তো গাইজ এয়া মোৰ কাৰণে ফায়াৰ পান বনাই আছে, মোৰ মুখত দিব এতিয়া। বাট অলপমান ভয়ো লাগিছে, মুখখন পুৰি যায় নেকি, বাট কি হয় নাজানো। এয়া মোৰ মুখৰ ভিতৰত দিব এতিয়া। অ' মাই গড, ফাইনেলি মোৰ মুখৰ ভিতৰত সোমাই গ'ল। বাট একো নাই, একদম চিম্পল হয়, বহুত টেষ্টি। তো গাইজ খোৱা বোৱা হ'ল, ইনজয় বহুত কৰিলোঁ, ঘূৰিলোঁ বাৰু। বাট ইয়াতে অলপমান ঘূৰি কেনে যামেই আৰু বেছি সময় নকৰোঁ।
বাট ভিডিঅ'টো কেনেকুৱা লাগিল চাই কেনে নিশ্চয় জনাব আৰু বিলাচীপাৰাত মোৰো সেইটো ফাৰ্ষ্ট হয় তো মোৰ কাৰণে বহুত ভাল লাগিল আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব আৰু ভিডিঅ'টো চাইছা বহুত ভিৰ চলি আছে ইয়াত চোৱা বহুত মানুহ বহুত মানে বহুতেই বেছি বাট এতিয়া ৰাতি 10:30 বাজি পাৰ হৈ গ'ল তথাপিও ইমান মানুহ ইয়াতে ভিৰ লাগি আছে বাট একো নাই আৰু নেক্সট টাইম কেতিয়াবা আহিব ট্ৰাই কৰিম তো আজিৰ কাৰণে ইমানতে এৰিলোঁ এতিয়া আমি ঘৰলৈ যাম নেক্সট আৰু সেনেকুৱা ভাল কিবা কণ্টেণ্ট লৈ আহিব ট্ৰাই কৰিম আৰু ভাল কিবা এটা ব্লগ লৈ আহিম তো আজিৰ কাৰণে বাই গুড নাইট এণ্ড নেক্সট ভিডিঅ'ত আকৌ লগ পাম